welcome to our YouTube channel The PR Vlogs. আজি ভিডিও স্টার্ট কৰিছো চাই থাকক আপোনালোকে ভিডিওটো সম্পূৰ্ণকে জান মানুহ ডিউটি পৰা আহি পাবই হৈছে তাৰ কাৰণে কি ভাজি বনাই হৈছে সব আপোনালোকে এয়া ক্যাপসিকাম আৰু আলু বনাই থৈছো ধুনীয়াকৈ তাৰ কাৰণে ডিউটি পৰা আহিব খাব এফালে কল যায় ভাত মুখন এনেকৈ ফটো মাৰিছো বুলি ভাবিছে ইমান কম খাইছে এফালে গাড়ীত পুৰা একদম এইটো এটা আবতৰীয়া কঁঠাল ফুলৰ পুলি লৈ লৈছিলোঁ জবা ফুল পৰা পুৰা একদম মৰহি গুচি গ'লগৈ গাড়ী একদম পুৰা ডিক্কি ফুল হৈ আছে এইফালে ৰুমৰ পৰা ওলাই আহোঁতে মানে পুৰা গধূলিয়ে হৈ গ'লগৈ আৰু আমাৰ ঘৰৰ লক্ষ্মীজনীক লৈ আহিছোঁ কাইলৈ বিহু যে এইফালে লক্ষ্মীজনী পুৰা একদম ব্যস্ত মোবাইলত কালি আনিছিলোঁ পুলিবোৰ এইবোৰ মৰি গ'লগৈ গুড মৰ্নিং জনাইছোঁ সকলোকে আৰু এয়া চাওক কালি অনা ফুলৰ পুলিবিলাক ধুনীয়াকৈ এয়া লগাই দিলোঁ বাৰান্দাত কেনে লাগিছে কমেণ্ট কৰি জনাব এইটো হৈ গ'ল মনি প্লাণ্ট এইটো ধুনীয়া গ্ৰিলখনত এনেকৈ দি দিছোঁ তাৰপৰা এইটো এইকেইটা মই নাম চাম নাজানো এইটো নাম জানো এইটো নাম এল'ভেৰা আৰু আজি কাতি বিহু হয় সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ তুলসী পুলিটো ৰুই থোৱা আছে দেখাই দিছোঁ ধুনীয়াকৈ ইয়াতো আমাৰ তুলসী পুলি আই মানুহে আমাৰ ধুনীয়াকৈ তুলসী পুলিটো ৰুই থৈছেহি এফালে পল্টন লৈ পেলাই আমি পথাৰ চাবলৈ আহি গ'লোঁ কাতি বিহুত এটা নিয়ম আছে বোলে পথাৰখন চাই আগে সেইকাৰণে আমি চাবলৈ আহিলোঁ বাকী আছেগৈ এই ৰ'বা বোকাত সোমাইছোহি পাৰিছা নাই পুৰা একদম ধুনীয়াকৈ মানুহজনে আমি প্ৰথমবাৰৰ কাৰণে লৈ আহিছোঁ এবাৰ পথাৰ দেখাবলৈ মই পিছলৈ গৈ চেচ এই যাওঁ হা সেইকণহে ভৰিত বোকা লাগিবই পথাৰলৈ আহিলেও বনগুটি লাগিবই হা চক্কৰত মই গোটেই বোকাত সোমাই মেলি অৱস্থা নাইকিয়া হৈ গৈছে কেনেকুৱা লাগিছে পথাৰ হে This is our call মানে বানানা একদম ঘৰৰ এয়া আমাৰ ভকত আহি গ'ল এইফালে প্ৰসাদ ৰেডি হৈ আছে আৰু এইফালে পুৰা তুলসী তলত চাকি জ্বলি গৈছে
পলিথিন নাইকিয়া হ'ল সেইকাৰণে এনেকৈ লৈ লৈ আহি আছোঁ বোলা আমি মৃগ পহু হওঁগৈ ব'লা এই কাৰেণ্ট গ'ল দিয়া এপিচ দিয়া এয়া মানুহজনী মৰম এপিচে দিছে ইমান অকণমান আৰু পিচ দিয়া তোমালৈ মই ইমান যে লৈ আনিছোঁ তোমাক লগ ধৰিছোঁ নহয় তুমিহে যোৱা নাই আমাৰ এইটো পল্টন এখন চিনেমা লাগিব নি আজি হে কি চিনেমা লাগিব কি গোবৰ কি চুলেই আজি আমি চিনেমা চাম তুলসীৰ তলে তলে মৃগ পহু চলে এয়া আজি আমাৰ ইয়াত চিনেমা লাগিব আমি এতিয়া চিনেমা চাম এখন পৰ্দা পূৰা ৰেডি হৈ আছে আপা আমাৰ চিনেমা ষ্টাৰ্ট হৈ গ'ল এইবাৰ অক্ষয় ছাৰ ওলাই আছে এইফালে আমাৰ অডিয়েঞ্চ বহি আছে আজি ভাত নাখালে বোলে এই পেট বেয়া কৰিলে পকাত খাই পেট বেয়া কৰিলে তোমাৰ পাৰ্টনাৰ সেইকেইটা কালু মালু ভালু গাই আজি ভাত পানী নাখাওঁ একদম প্ৰসাদ চসাদ খাই পেটটো বহুত বেয়া কৰিছে আপোনালোকেও সাৱধানে থাকিব বেছিকৈ বুট মগু নাখাব হ'ব বাই বাই দেই গুড নাইট